মই ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালেই আছা। আজি মই তোমালোকলৈ লৈ অনা ৰচনাখন হৈছে ড্ৰাগছমুক্ত সমাজ গঠনত যুৱ শক্তিৰ ভূমিকা। আৰম্ভণি। দেশ এখনৰ সামগ্ৰিক উন্নতিৰ চালিকা শক্তি হৈছে যুৱ সমাজ। ঘাইকৈ 14 বছৰ বয়সৰ পৰা 30 বছৰ অনূৰ্ধ্ব অৰ্থাৎ অবিবাহিত যুৱক-যুৱতীৰে যুৱ সমাজ গঠিত। পৰিৱেশ পৰিস্থিতিৰ প্ৰতিকূলতাত পৰি বৰ্তমান সমাজত ইয়াৰে এচাম যুৱকে নিচাযুক্ত দ্ৰব্য সেৱনত আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ই সমাজৰ বাবে এক ডাঙৰ ভয়ানক সংকট বুলিব পাৰি। এই নিচাযুক্ত দ্ৰব্যসমূহৰ ভিতৰত ড্ৰাগছ আসক্তি হৈছে উল্লেখযোগ্য। ড্ৰাগছ আৰু ইয়াৰ অপকাৰিতা। সাধাৰণতে আফিমৰ পৰা ড্ৰাগছ তৈয়াৰ কৰা হয়। ইয়াৰ লগত ৰাসায়নিক প্ৰক্ৰিয়াৰে অন্যান্য নিচাযুক্ত পদাৰ্থ সংযোগ কৰা হয়। বৰ্তমান বজাৰত উপলব্ধ এই মাৰাত্মক বিষস্বৰূপ ড্ৰাগছ বিভিন্ন প্ৰকাৰৰ পোৱা যায়, যেনে LSD, হেৰোইন, কোকেইন, চাৰাছ আদি। সাধাৰণতে বেজী, চিৰিঞ্জৰ দ্বাৰা দেহৰ ৰক্তশিৰাত ধূমপান নাইবা গিলি খোৱা আদি বিভিন্ন পদ্ধতিৰে মানুহে ইয়াক গ্ৰহণ কৰে। ড্ৰাগছ সেৱনৰ ফলাফল অতি ভয়ানক, কাৰণ এনে আসক্তিৰ ফলত এজন লোকৰ দুৰ্বলতা, পেটৰ বিষ, ক্ষয়ৰোগ, হেপাটাইটিছ, শৰীৰৰ কঁপনি, দৃষ্টিহীনতা, নিদ্ৰাহীনতা আদি বিভিন্ন কাৰকে দেখা দিয়ে। ইয়াৰ উপৰিও মানসিক দিশত সাধাৰণতে আত্মহত্যাৰ প্ৰৱণতা, অকাৰণতে উত্তেজিত হোৱা, হতাশাত ভোগা, উদাসীনতা, অসংযত আচৰণ প্ৰভৃতি কাৰকে দেখা দিব পাৰে। মুঠতে ড্ৰাগছ আসক্তিয়ে এজন লোকক তিল-তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। ড্ৰাগছমুক্ত সমাজ গঠনত যুৱ শক্তিৰ ভূমিকা। সুস্থ চিন্তা অবিহনে সুস্থ সমাজ এখন কল্পনা কৰিব নোৱাৰি। ড্ৰাগছৰ দৰে অশুভ আসক্তিক ৰোধ কৰাৰ প্ৰধান উপায় হৈছে যুৱ শক্তিক সৎ কৰ্ম, সৎ চিন্তাত পবিত্ৰ কৰি ৰখা। তাৰ বাবে চৰকাৰে বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে নিয়মিতভাৱে আনুষ্ঠানিক শিক্ষাৰ উপৰিও সুকুমাৰ কলা, দয়াশীল মনোভাৱ গঢ় ল'বৰ বাবে যুৱ শক্তিক উদ্গনি যোগাব লাগে। আৱেগক সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। পাঠ্যক্ৰমৰ বাধ্যকৰণ থাকিলে শিক্ষক-শিক্ষয়িত্ৰীৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰী বা যুৱ প্ৰজন্মৰ বাবে ড্ৰাগছ বিৰোধী সচেতনতা সক্ৰিয় হৈ থাকিব। দেশখনৰ প্ৰতিজন যুৱকেই চৰকাৰৰ এনেবোৰ আঁচনিক উপযুক্ত সন্মান প্ৰদৰ্শন কৰি কাৰ্যক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে বা অন্য প্ৰকাৰে অভিযান চলাই দেশৰ যুৱ শক্তিক মাজত ড্ৰাগছ সেৱনৰ ভয়াৱহ বিপদৰ কথা অৱগত কৰাব লাগিব। দেশৰ সচেতন যুৱ মহলৰ সক্ৰিয় অংশগ্ৰহণ, সুস্থ চিন্তাধাৰা, ধ্যান-ধাৰণা, সমাজৰ প্ৰতি দায়িত্ব সুচাৰুৰূপে পালন কৰিলেহে এখন ড্ৰাগছমুক্ত সমাজ গঠন হ'ব। যুৱ ছাত্ৰ পৰিষদ একত্ৰিত হৈ প্ৰতিখন জিলাতে স্বাস্থ্য বিভাগৰ সহযোগিতাত এন্টি-ড্ৰাগছ চেল স্থাপন কৰি ড্ৰাগছ বিৰোধী অভিযান সফল কৰিবলৈ টোল-ফ্ৰী নম্বৰৰ ব্যৱস্থা কৰিলে অভিভাৱক, বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আদিয়ে নিজৰ পৰিয়ালৰ ড্ৰাগছ আসক্ত ব্যক্তিক নিয়ন্ত্ৰণ কৰাৰ আশংকা কৰিব পাৰি। সামৰণি। কৰ্মহীনতাই মনলৈ আলস্য ভাৱ আনে। তদুপৰি বিবেকে সৃষ্টিশীল কৰ্মৰ চিন্তা চৰ্চা কৰিব নোৱাৰিলে আপোনা আপুনি বদ অভ্যাস বা বদ চিন্তা কৰিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে বদ চিন্তাধাৰাই অসৎ পথত খোজ দিবলৈ অনুপ্ৰেৰণা যোগায়। কৰ্মসংস্কৃতিয়ে যুৱ শক্তিক আগবঢ়াই নিয়াৰ দায়িত্ব আমাৰ সকলোৰে। সমাজৰ বুদ্ধিজীৱীসকলেও আগভাগ লৈ দেশ তথা জাতিৰ ভৱিষ্যৎ প্ৰজন্মক দিক দৰ্শন কৰি ড্ৰাগছৰ দৰে বৰবিহবিধক ৰোধ কৰিবলৈ ওলাই অহা উচিত। চৰকাৰেও অধিক গুৰুত্ব প্ৰদান কৰি ড্ৰাগছ প্ৰচলন সমুলঞ্চে নাশ কৰিবলৈ তীব্ৰ প্ৰচেষ্টা হাতত লোৱা দৰকাৰ। কাৰণ যুৱ মানসত এবাৰ ড্ৰাগছৰ আসক্তিয়ে ঠাই ল'লে জাতি তথা দেশৰ অধঃপতন অনিবাৰ্য।